হ্যালো নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই অকণমান ৰাতিপুৱাৰ পৰা কিবা কিবি কাম আছিলে কৰি পিনে অৱস্থা দেখিছে কি হৈ আছোঁ তাৰপিছত মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইফালে আকৌ মা আহিলে মোৰ ঘৰত আহি ঠাণ্ডাত থাকিব পৰা নাই বকি আছে অথনিৰ পৰা ইমান ঠাণ্ডা মই যাওঁগৈ এনেই আহিলোঁ বোলে কি কৈ আছিলা কোৱা আহোঁতে গা উঠি গৈছে বেচেৰি তো এতিয়া মই বনাব গৈ আছোঁ লাঞ্চ মোৰ বিৰাট বেছি গাটো বিষ একেবাৰে থাকিব পৰা নাই তো এতিয়া মই লাঞ্চ বনাম লাঞ্চটো অলপ এতিয়া মানে এইকেইদিন অলপ বইল খাই আছোঁ তো লাঞ্চটো অলপ বেলেগ ধৰণৰ তো বনাওঁ দেখাই আছোঁ কেনেকৈ বনাওঁ কি নবনাওঁ আৰু বেছি চাওক বেমাৰৰ পিছত এই হস্পিটেলত আছিল যে কৈছিলোঁ তাৰপিছত আহিছে ঠাণ্ডাত থাকিব পৰা নাই ইয়াতে আহি কোৱা বহুত ঠাণ্ডা ৰাতিপুৱাৰ পৰা শুয়ে আছোঁ কম্বলৰ তলত ঠাণ্ডাতে মই ৰাতিপুৱা 5টাতে উঠিছোঁ মই আজিকালি ৰাতিপুৱা 5টাতে উঠোঁ ইমান ঠাণ্ডাটো আন্ধাৰ হৈ থাকে ন মা আন্ধাৰতে উঠোঁ মই চ' এতিয়া মই খানা বনাওঁগৈ আৰু চুবুক চাওঁগৈ ৰ'দত বেছি ঠাণ্ডাত থাকিব পৰা নাই ৰ'দত এয়া তাই ৰ'দ খানিবাই ভাল পাইছে তো এতিয়া মই খানা বনাওঁ কি নবনাওঁ দেখুৱাই আছোঁ বইল চিকেন চালাড বইল শাক আৰু এয়া মাক দিছোঁ ভাত মোৰ খানা হৈ গ'ল ৰেডি মই আপোনালোকক দেখালোঁ কি বনাইছোঁ বইল চিকেন বইল শাক বইল ভেজিটেবল বইল কি চব বইল একো হেৰি নাই মানে তেল নোহোৱাকৈ খানা বনাইছোঁ কাৰণ মই এতিয়া বৰ্তমান বইল খাই আছোঁ আৰু বইল খোৱাটো ভাল চব হেৰি কাৰণে নিজে খাই আছোঁ যে সান্তনা লৈছোঁ আৰু তো এতিয়া খাই লওঁ ভাত মোৰ যে বইল চিকেন খাই বহুত ভাল পাওঁ বইল চিকেনটো দেখিয়ে মুখৰ পৰা পানী ওলাই আছে তো ভাত খাই লওঁ তাৰপিছত মই ৰেডিয়ে হ'ব লাগিব আজি দেৰিকৈ কল টাইম আছিলে শ্বুটিঙত 3টামান বজাত যাব লাগিব চাগে যাব নিদিলেতো মই বিৰাট ভাল পাওঁ আজি শুম বুলি ভাবিছোঁ ঠিকছে আৰু এতিয়া খাই লওঁ তাৰপিছত কি কৰোঁ দেখাই গৈ থাকিম আৰু এতিয়া মই শ্বুটিং গৈ আছোঁ আৰু চুবুৱে মোক থ'বলৈ আহিছে এয়া চাওক চুবুৱে একদম মুখখন একদম কিউটি তো এতিয়া মই শ্বুটিং গৈ আছোঁ আৰু শ্বুটিং গৈ মই শ্বুটিং নেদেখাওঁ বুলি ভাবিছোঁ আপোনালোকক কাৰণ সদায় কিমান শ্বুটিঙৰ ভিডিঅ' দিম সেইকাৰণে আজি মই শ্বুটিংটো স্কিপ কৰি বাকীখিনি ভিডিঅ' আপোনালোকক দেখুৱাম চ' এতিয়া মই গৈ লওঁ তাৰপিছত আহি মই কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখুৱাই যাম ব'লক তো মই শ্বুটিঙৰ পৰা আহি পালোঁ নেদেখালোঁ আৰু শ্বুটিং কিমান শ্বুটিং চাব আৰু আপোনালোকে ন শ্বুটিঙৰ পৰা আহি পালোঁ আৰু এইফালে মোৰ মায়ে কি কৰি আছে দেখাই আছোঁ ৰ'ব দেই ইয়া কি কৰি আছা মা চাদৰ উঠিছোঁ কাৰ কাৰণে মোৰ মায়ে কি কৰে মোৰ মায়ে খুব ধুনীয়া কাপোৰ চিলাই মোৰ আগতে যিমান ডান্সৰ কষ্টিউম আছিল চব মোৰ মায়েই চিলাইছিলে তো এইটো মাৰ কৰ্ম আৰু মায়ে এতিয়া এয়া চাদৰ গুঠি আছে কোনোবা দিছে উঠিবলৈ ন সেয়া কৰি আছে আৰু আহি পালোঁ আৰু এটাই কি কৰিছে জানে নাজানো কেমেৰা দেখালে কেনেকুৱা ৰিয়েক্ট কৰে বাট দেখাবলৈ চেষ্টা কৰিম টায়াৰ্ড হৈ পৰি আছে 1 মিনিট দেখাই এয়া টায়াৰ্ড প্ৰাণী কি হৈছে তোমালোক দুটাৰ আমি দুটা পৰি আছো বিছনা क्या आराम की जिंदगी है ये देखो সবক মালিশ দি আছে আৰু চবতকৈ আৰামৰ জিন্দগী এইজনীৰ এনেকুৱা জিন্দগী আৰু কাক লাগে ন বুবু খাব লাগে শুব লাগে আৰু মালিচ ল'ব লাগে ये है आराम की जिंदगी হা শুবুলি তো বুবুই আহি ৰেষ্ট লৈছে এতিয়া ধুনীয়াকৈ মুভি লগাই পিনে ৰেষ্ট লৈছে মই মুভি চাম দে এখন দে বুবু আৰু মই এনেও মই চটপটা মোৰ যেতিয়ালৈকে এনাৰ্জি থাকে আৰু যেতিয়া এনাৰ্জি নাথাকে মই চাৰ্জ দি লওঁ নিজক চাৰ্জ দিলোঁ আমাৰ বেমাৰী আকৌ কামত লাগি গৈছে বেমাৰী হস্পিটেলৰ পৰা আহিছে মাত্ৰ ভগৱান কৃষ্ণ বছৰটোত 3বাৰ হস্পিটেলত এডমিট হ'ল তাৰপিছতো কাম কৰা নেৰে কাম নহ'ব নহয় কাম কৰিবই লাগিব হয়নে নহয় কামেই মানুহৰ মূল কৰ্ম আৰু মোৰ কি হৈছে মই ভিডিঅ' দি থকা নাই মানে দিয়ে আছোঁ কিন্তু বহুত কম ভিডিঅ' দি আছোঁ মানে ভিডিঅ'বোৰ বহুত সৰু হৈ আছে কাৰণ এইকেইদিন মোৰ 1% টাইম নোহোৱা হৈছে মোৰ জীৱনত টাইম বোলা বস্তুটো শুবলৈ টাইম নোহোৱা হৈছে মাক সোধক ন মা মোৰ বহুত কষ্ট হৈ গৈছে জীৱনটোত ৰেষ্টলেছ হৈ গৈছোঁ কিন্তু যিখিনি ৰেষ্টলেছ হৈ আছোঁ সেইখিনি নিজৰ কাৰণে হৈ আছোঁ নিজৰ কামৰ কাৰণে বিজি হৈ আছোঁ হয়নে আৰু সেইখিনি ৰিজাল্টটো আপোনালোকে অতি সোনকালে পাব কিহৰ কাৰণে মই ইমান ৰেষ্টলেছ হৈ আছোঁ তো না শুবলৈ টাইম নাথাকে খাবলৈ টাইম নিমিলে একদম দৌৰি জীৱন হৈ গৈছে মোৰ আৰু সেইকাৰণে ভিডিঅ'বিলাক মানে মই আৰু যিটো কামত মই লাগি আছোঁ সেই কামটো আপোনালোকক মই এতিয়া দেখুৱাব নোৱাৰোঁ কাৰণ সেইটো ছাৰপ্ৰাইজ সেইটো আপোনালোকে পিছত দেখা পাব আৰু সেইটো কাৰণে মই আপোনালোকক দেখাব পৰা নাই
তো এতিয়া সেইটো কাৰণে কষ্ট কৰি আছোঁ, সেইকাৰণে একদম ভিডিঅ' বনোৱাৰ টাইম নোপোৱা হৈছোঁ। সেইকাৰণে আজিকালি 2 দিনৰ ভিতৰত 3 দিন মোৰ মানে 3 দিন লাগে এটা ভিডিঅ' দিওঁতে। সেইটো কাৰণে প্লিজ বেয়া নাপাব, মই অলপমান যিখিনি টাইম পাওঁ সেইখিনি টাইম মিলাই ভিডিঅ'টো বনাওঁ। তো এতিয়া আহি পালোঁ, আৰু যিহেতু মই কৈছোঁ আমি আজিকালি বইল খোৱা হৈছোঁ, অকণমান বইল চইল খাওঁ নিজৰ কাৰণে। তো এতিয়া মই ৰাতি বনাবলৈ ল'ম। কি বনাম আজি? ফিছ, মাছ, বইল মাছ। আৰু মায়ে দিনতে নিজৰ তেলত দিয়া বনাই লৈছে। মায়ে বইল খাই ভাল নাপায় বোলে। বইল যোনে খাব লাগে সেই মানুহজনীয়ে ভাল নাপায়। মোক কৈছে কি যে খাব লগা হৈছে, ঘাচ ঘোচবোৰ এনেকৈ কৈ আছে। তো মই এতিয়া বইল ফিছ বনাম, আৰু কেনেকৈ বনাম সেই পদ্ধতিটো মই আপোনালোকক দেখুৱাই যাম। আৰু তাৰপিছত দেখুৱাই আছোঁ আৰু কি বনাওঁ বইল ফিছৰ লগত। অঁ, আৰু ইয়াতে এটা বস্তু মই দেখুৱাই দিওঁ। মায়ে মোৰ কাৰণে চুৱেটাৰ গুঠিছে। মানে কি হৈছে, এটা কালাৰৰে গুঠিলেহেঁতেন, কিন্তু মাৰ তাত ঊল নাছিলে। যিখিনি ঊল আছে সেইখিনিৰে গুঠিছে। মই দেখুৱাই আছোঁ, 1 মিনিট দেখুৱাই দিয়া। ৰ'ব মই এনেকৈ ঘৰত পিন্ধাকৈ গুঠিছেনে? এয়া মই পিন্ধি দেখাওঁ নি? পিন্ধি দেখাওঁ? হা দিয়া পিন্ধি দেখাওঁ। কিয় হাঁহিছা? তুমি নিজে হাঁহিও আছা আকৌ দেখি। বেয়া দেখিছে নেকি? নাই দেখা। মোৰ ভালেই লাগিছে। ইমান ধুনীয়া, আৰাম লাগিছে পিন্ধি কিনে। মোৰ জোখৰ হৈছে পুৰা ন? তোৰ জোখতে হৈছে, ধানতে ডাঙৰে হ'ব পাৰে। অঁ, এতিয়া হাতখন লগাই দিবা পুৰা, ইমান লুজকেও লগাই দিবা ইয়াতে। চ' এইটো ঘৰত পিন্ধাকে বনাই দিছে ঊলেৰে, যিখিনি ঊল আছিল মাৰ তাত। মোৰ ভালেই লাগিছে। খালি এই হাত দুখন কিবা ৰিপ, কি কয় ৰিপ, হাত দুখনত ৰিপ দিব আছে। এনেকৈ যেনেকৈ ডিঙিত এইটো যেনেকৈ ফিনিচিং দিছে, ফিনিচিং আৰু এইটো ফিনিচিং দিব আছে হাত দুখনত। তাৰপিছত হৈ যাব চুৱেটাৰটো। হাফ চুৱেটাৰ বনাই দিছে। আপোনালোকৰ মাহঁতেতো বনাই চাগে। যাৰ যাৰ মাহঁতে বনাই প্লিজ কমেণ্টত লিখি দিব। আৰু কিবা কিবি বনাইছে, আৰু মই দেখাই আছোঁ। দেখুৱা কি বনাইছা। ব্লাউজ এয়া ইমান ধুনীয়া ধুনীয়া ব্লাউজ বনাইছে। চ' এইবোৰ ব্লাউজ মায়ে চিলাইছে। মই মাক কৈছোঁ তুমি ইমান ধুনীয়া চিলোৱা বুলি মই জানাই নাছিলোঁ। মোৰ উল্টা গালি খালোঁ কৈ পিনে। খুব ধুনীয়া চিলাই মায়ে। আৰু মাৰ ঘৰৰ ওচৰে পাঁজৰে যিমানৰ কাপোৰ কিবা চিলাবলগীয়া থাকে চব মাৰ ওচৰলৈকে গুচি আহে, আৰু মায়ে এইবোৰ কৰে। এইবোৰ হাতৰ কাম মায়ে কৰে। তো এতিয়া দেখুৱালোঁ মায়ে কি কৰে। আৰু বেমাৰত বহুত দিন 2 বছৰ মাজত মায়ে একো কাম কৰিব পৰা নাছিল ন? হস্পিটেল ক'ত কৰিব পাৰিব। আৰু এতিয়া অলপমান সুস্থ হৈছে, আকৌ কামত লাগি গৈছে। ভগৱানে কৰক যাতে এনেকৈ থাকে, একো যাতে আৰু বিপদ নাহে আৰু আমাৰ। কাৰণ 21ত বহুত বিপদ গৈছে ন? বহুত বেমাৰ বহুত হৈছে। 22ত যাতে বেমাৰ আজাৰ নাই। বাকী বেলেগ বেয়া নাছিলে, অকল বেমাৰটো বেয়া গৈছে ন? 20-21 বেমাৰ বেলেগ বেয়া একো হোৱা নাই, অকল বেমাৰটোৱে বেয়া হৈছিলে। তো আশা কৰোঁ 22ত যাতে সেইটো নহয় আৰু। আৰু এতিয়া মই যাওঁ খানা বনাবলৈ। কি বনাওঁ আপোনালোকক দেখাই আছোঁ।
বনোৱাতকৈ মানে মাছৰ তেলটো যোনটো ওলাই বেছি তেলীয়া মাছৰ সেই মাছৰ তেলটোৰে মাছটো ফ্ৰাই কৰিম বুলি উস্তাদি মাৰি ইউটিউব চাই পিনে গ'লোঁ বনাবলৈ গোটেই মাছ মই ভাঙি পেলালোঁ অৱস্থা বৰবাদ কৰি পেলালোঁ মাছৰ তাৰপিছতে মায়ে আহি আকৌ টাৱা দিছে মই কেৰাহীত বনাবলৈ গৈছিলোঁ মায়ে আকৌ এতিয়া বনাই আছে এইবিলাক উইদাউট অইল একো তেল নোহোৱাকৈ মাছ ফ্ৰাই কৰিছোঁ চ' মায়ে আকৌ বনাই আছে এতিয়া ত' মায়ে বনাওঁতেহে ঠিক হ'ল মই উস্তাদি মাৰিবলৈ গ'লোঁ গোটেই মাছ ভাঙি পেলালোঁ এতিয়া কেনেকুৱা হিচাপ আপোনালোকক দেখাম হৈছে ন তাত দিছিলোঁ যে না নমাই দিয়ে কি পিছৰ গৈছে চাগে নাই হোৱা নেকি ন চবলে হৈ গৈছে এইবিলাক মই ভাঙি পেলোৱা মাছ বৰবাদ কৰা মাছ গুৰি কৰা মাছ দামেতো চ' মোৰ ডিনাৰ হৈ গ'ল ফটাফট খালোঁ আৰু এতিয়া ফটাফট খুওঁ এতিয়া কিতাপ বাজিলে এতিয়া বাজিছে 9টা বজাত মই শুই দিওঁ খাই নিদিওঁ মায়ে ভাত খাই আছে সি শান্তি দিয়া নাই খাবলৈ তাকো দিব লাগে মানে সি নিজৰ খানা খাই শেষ চাফা এতিয়া বেলেগৰ খানাত পূৰা মাথা মাৰি আছে চাব হা কেনেকৈ উঠিব এইয়া আকৌ উঠিল আকৌ লাগে এই চুবু বল বিচনাত বল চুবু অ' বুবু এই চুবুক চাচোন ঐ তাক মই ল'বলৈ যাওঁতে সি পিছপিনে সেইফালে লুকাইছে তাতে গৈ ঐ এইফালে ঐ চুবু উৎপাত কেলে ইমান উৎপতীয়াই নহয় চুবু ঐ এইফালে বল বিচনাত বল শুব লাগে নে আৰে এইফালে মই এইফালে দিয়াচোন সি এইফালে দিয়াচোন ন সেইফালে আহিব ধৰি ললো মেকুৰী ওলাইছে মই দিলে পুৰা মেকুৰীৰ নিচিনা দৌৰি আহে নহ'লে লুকাই ইমান বদমাছটো আমি শুব লাগিব এতিয়া শুব লাগিব নাই এতিয়া ফটাফট ৰাতিপুৱা উঠিব লাগিব মৰ্ণিং উঠি একদম খানাত লাগি গৈছে দিদি মা মই চবে কাৰণ দিনটোৰ কাৰণে আজিকালি টিফিন লৈ যাওঁ খাবলৈ শ্বুটিঙত ঘৰৰ পৰা চ' দেখাই আছোঁ ৰ'ব পূৰা খানা বনোৱাত লাগি গৈছে সেইফালে মই কেৰাহী বহাই দিছোঁ এই মোক নেদেখাবি দেখালে এই একো নাই ৰাতিপুৱা মানুহ কেনেকৈ থাকে দিদিয়ে কাম কৰাত লাগি গৈছে আৰু দিদি এবাৰ মুখখন দেখাই দিয়কচোন দেখুৱাই নাই আমাৰ দিদিক কিমান কৈহে থাকোঁ দিদি কোনে গমেই নাপায় দেখ ভিডিঅ' এটা হাঁহি মাৰি দিয়ক এবাৰ হাঁহি মাৰি দিয়ক পুৰা কাম চলি আছে চবফালে জল্দি খানা বনাই লওঁ আকৌ শ্বুটিং যাবলৈ হ'ল মই কিয় ভিডিঅ' দিব পৰা নাই বুজি পাইছে মোৰ একদম টাইট চিডিউল চলি আছে দিন ৰাত মোৰ শান্তি নোহোৱা হৈ গৈছে মোক শুবলৈ শান্তি পোৱা নাই চকু তলত সোমাই গৈছে তো একদম অৱস্থা নাইকিয়া তো ফটাফট বনাই লওঁ মোৰ বনাবলগীয়াখিনি আৰু তাত ফটাফট ৰেডি হৈ পিনে দেখা তো শ্বুটিং আহিলোঁ দৌৰাদৌৰিকৈ ওলালোঁ দৌৰাদৌৰিকৈ শ্বুটিং আহি মেকআপ ল'লোঁ আৰু এই মেকআপ লৈ মই ভাবিলোঁ যে ভিডিঅ'টো সামৰণি মাৰোঁ বহুত বেছি টায়াৰ্ড হৈ আছোঁ সঁচা কথা কোৱা আজি বহুত দিনৰ পৰা অকণমানো ৰেষ্ট পোৱা নাই বহুত বেছি ভাগৰি আছোঁ মোক মানে মোৰ প্ৰেছাৰ ল' হৈ গৈছে মূৰটো ঘূৰাই থাকে আৰু যি কি নহওক মই আহিলোঁ এতিয়া শ্বুটিঙত মেকআপ ল'লোঁ আৰু মই ভাবিলোঁ ভিডিঅ'টো সামৰণি মাৰোঁ আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ লাভ ইউ অল আৰু এইকেইদিন মোৰ অকণমান দুমাহমান মোৰ অকণমান লেট হ'ব ভিডিঅ'বোৰ দিওঁতে ধৰক 3 দিন 4 দিন গেপ থাকিব কাৰণ মোৰ অকণমান সময়ৰ অভাৱ হৈ আছে তথাপি মই যিমান পাৰোঁ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আৰু দুমাহৰ পিছত আপোনালোকে গম পাব কিহৰ কাৰণে মই টাইম দিব পৰা নাই আৰু সেইটো আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ আগতেও কৈছোঁ এতিয়াও কৈছোঁ চ' সেইখিনি অকণমান মানে আপোনালোকে মাফ কৰি দিব সদায় ভিডিঅ' দিব নোৱাৰাৰ কাৰণে তো বাকী থেংক ইউ বাই